Hey guys, good morning. Welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ বহুত ভালে আছে মোৰ খবৰ ভালে আৰু আজি আমি ক'ত গৈ আছোঁ ব্লগ কৰি দেখাম আৰু মোৰ লগত আছে এইজনী চাওক পাহাৰৰ ওপৰৰ পৰা লাহে লাহেকৈ নামি আহি আছে তো আমি আজি ইমান ষ্টাইলত ক'ত গৈ আছোঁ ব্লগ তাতে গৈ দেখাম কিয় ইমান ষ্টাইল কৰিছোঁ পুৰা মেকআপ মানে ক'বই নালাগে ইমান মেকআপ কৰিছে আজি চবে নাই লিপষ্টিক আৰু আইলাইনাৰ তো আমি চবে শাৰী মেখেলা চাদৰ পিন্ধি ওলাই গৈছোঁ এতিয়া গাড়ী আহিব তাতে যাম গাড়ীত উঠি বাইটি মাছ খোৱা যাম ন গৈ আছোঁ মাছ খোৱা তাতে কি হয় তাতে গৈ কিনে আপোনালোক দেখাম আমাৰ গাড়ী আহি গৈছে আৰু আমি ফ্ৰেণ্ড কেইজনীৰ লগত ওলাই গ'লোঁ এতিয়া গৈ আছোঁ মাছ খোৱা তো আগলৈকে চাই থাকক কি হয় তাত আহি পালোঁ মাছ খোৱা এখন হ'লে এখন অডিটৰিয়াম আৰু এই অডিটৰিয়ামখনত আমাৰ যি যুৱ সমাৰোহৰ কাৰণে প্ৰগ্ৰেম পাতিছে তো কিছুমান প্ৰগ্ৰেম হ'ব চাই থাকক আগলৈকে প্ৰগ্ৰেমটো কিহৰ কাৰণে পাতিছে যুৱ সমাজৰ কিহৰ যুৱ সমাৰোহ মানে যুৱ সমাৰোহখন পতাৰ উদ্দেশ্য হৈছে আমাৰ যদি গুৱাহাটীখন আমি চাওঁ ইয়াতে বস্তি অঞ্চল বিভিন্ন বস্তি অঞ্চল আছে আৰু সেই বস্তিবোৰৰ ওপৰত জনসাধাৰণৰ হয়তো ধাৰণা খুব কম আৰু আমাৰ শিক্ষাৰ্থীসকলেও সেই বস্তিৰ বিষয়ে অৱগত নহয় যিসকলে পঢ়ি আছে তো তেনেকৈয়ে যোৱা আমি 2021 চনত এখন বস্তি অঞ্চলৰ ল'ৰা ছোৱালীয়ে মিলি প্লেটফৰ্ম এখন বনাইছিল যাৰ নাম আছিল কাইট ৰানাৰ আজি এই কাইট ৰানাৰৰ উদ্যোগতে যুৱ সমাৰোহখন পতা হৈছে মানে কাইট ৰানাৰত জড়িত আছে বস্তি অঞ্চলৰ শিক্ষাৰ্থী আৰু কিমান দিন ধৰি এইটো এন জি অ' আছে এইটো এন জি অ' তোমাৰ এইটো আমাৰ নেশ্যনেল এন জি অ' এইটো তোমাৰ 1984ত স্থাপিত হৈছে আৰু 1984ৰ পৰা আজি 2022লৈকে আৰু যোৱা 6 বছৰ ধৰি গুৱাহাটীত কাম কৰি আছে আজি ডেটতে কিয় পাতিছে আজি ডেটত পতাৰ মানে এনেকুৱা একো বেলেগ কাৰণ নাই যে ডেট হিচাপে আমাৰ কিন্তু আমাৰ এই তাৰিখটো আমাৰ উপযোগীভাৱে ল'ৰা ছোৱালীৰ পৰীক্ষা পাতি আহিছে তো তাৰ বাবে আমি আজিৰ ডেটটো ঠিক কৰিছিলোঁ যাতে তেওঁলোকে আজৰি হয় নেক্সট অধ্যয়নৰ কাৰণে ভিডিঅ' হ'ব পাৰে একদম তোমালোকো আহিছা জড়িত হৈছা নিশ্চয় থেংক ইউ তো গাইজ আজি এইখিনিতে বাই বাই এতিয়া ঘৰত যাব লাগে অডিটৰিয়ামখনৰ বাহিৰৰ দৃশ্য আন্ধাৰ হৈ আছে অলপ সেইকাৰণে ভালকৈ দেখা নাপায় দূৰত থাকোঁতে বহুত ধুনীয়া দেখা গৈছিল আজিৰ কাৰণে যে আমাৰ মিটিংটো সমাপ্ত হৈছে কেনেকৈ লাগিল তোমালোকৰ বহুত ভাল লাগিছে বহুত কিমান এনজয় কিমান কৰিছা মোৰ বক্তৃতাটো আছিল আমাৰ ষ্ট্ৰীট ভেণ্ডাৰটো লৈ কিনে ষ্ট্ৰীট ভেণ্ডাৰ অৰ্থাৎ আমাৰ ৰাস্তাৰ কিনাৰত বহা পথ ব্যৱসায়টো তো সেইটো লৈ কিনে মোৰ বহুত প্ৰেছাৰ এটা আছিল যিটো মই আজি মই ক্লিয়াৰ কৰি থৈ আহিলোঁ তো মই চবতকৈ বেছি এনজয় কৰিছোঁ ফিলিংছ এতিয়া কেনেকৈ লাগি আছে ফিলিংছ এতিয়া এটা লাগিছে ফ্ৰীলি আৰু ঘৰত যাব মন নাই মোৰ বৰ্তমান থাকি যোৱা আজি ইয়াতে থাকি যাব পাৰিলে থাকি গ'লোঁ কিন্তু ভেন্যু বোলে 24 ঘণ্টা কাৰণে বুক কৰিছে মাত্ৰ এবাৰ অডিটৰিয়ামখন দেখাই দি আছোঁ চাব পাৰে এইখন অডিটৰিয়াম এইখন আমি ওলাই লগত এতিয়া ঘৰত গুচি যাওঁ আমি বাই বাই দিওঁ বাই বাই আৰু লগ পাম তো আমি এতিয়া চবে বহি আছোঁ কিহৰ কাৰণে এতিয়া বহি আছোঁ तो गाइस गाड़ी अहा নাই सो আমি তো ৰখি আছো ये हमें ये नदी বৰ গবৰ খাই আছো আৰু ইফালে আছে ব্ৰহ্মপুত্ৰ নদী আন্ধাৰ হৈ গৈছে দেখা পোৱা নাযায় रुकी हुई তো আমাৰ গাড়ী আহিলে এতিয়া আৰু গুচি যাম ঘৰত ব্ৰহ্মপুত্ৰ এয়া ব্ৰহ্মপুত্ৰ দেখা নাপায় আন্ধাৰ হৈ গ'ল ন বাই বাই